Hello student, good evening. তো আজি মই কোৱেশ্চন নম্বৰ 3 টো আলোচনা কৰিম। আগৰ কোৱেশ্চনখিনি মানে 1 আৰু 2 টো আগৰ ভিডিঅ' দুটাত মই আলোচনা কৰিছিলোঁ। যদি কোনোবাই চোৱা নাই তেনেহলে চাই ল'বা। তলৰ ভগ্নাংশবোৰক অধঃক্ৰমত সজোৱা। অধঃক্ৰম মানে হৈছে ডাঙৰৰ পৰা সৰুলৈ আৰু ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ। আগতে এই অংকখিনি কৰাই বুজাই থোৱা আছিলে আগৰ অনুশীলনীটোত। তোমালোকে চাই ল'বা, তেতিয়া এইখিনি কৰিবলৈ সুবিধা হ'ব। নিয়মটো একেই, এইখিনি খালি সৰুৰ পৰা ডাঙৰলৈ আৰু এইখিনি ডাঙৰৰ পৰা সৰুলৈ। তো কেনেকৈ কৰিব লাগে চোৱা। 3 নম্বৰৰ একটো আছে 3 ভাগৰ 2, 3 ভাগৰ 1 আৰু 4 ভাগৰ 3। তো যিহেতুকে ভগ্নাংশকেইটাৰ হৰকেইটা বেলেগ বেলেগ, আকৌ লবকেইটাও বেলেগ বেলেগ, তো আমি কি কৰিব লাগিব, হৰকেইটাৰ লসাগু উলিয়াব লাগিব। হৰকেইটা চোৱা 3, 3 আৰু 4। 3, 3টো এটা সংখ্যাই হয়, গতিকে আমি যিকোনো এটা পাতিলেই হ'ল। 3 আৰু 4ৰ লসাগু উলিয়ালেই হ'ল। যিহেতুকে দুটা 3 আছে, লসাগু উলিয়ালেও আমি মানে আনসাৰটো একেটাই পাম। তো দুটা 3 জেগাত আমি এটা 3 লিখিলেই হ'ল আৰু লগত 4টো লিখিলোঁ। 3 আৰু 4ৰ লসাগু, 3 আৰু 4ৰ লসাগু কিমান হ'ব? যিহেতু 3 আৰু 4ক এটা সংখ্যাই হৰণ নাযায়, গতিকে দুইটা আমি পূৰণ কৰি দিম। 3 4 গুণ কিমান হ'ল? 12। তো আনসাৰটো হ'ল 12। এতিয়া এই সংখ্যাকেইটাৰ হৰকেইটা আমি কি কৰি দিম? 12 কৰি পেলাম। 3 ভাগৰ 2 সমান তলত হ'ব 12, 3 ভাগৰ 1 তলত হৈ যাব 12, 4 ভাগৰ 3 তলত হ'ব 12। 3ৰ লগত কি পূৰণ কৰিলে 12 পাম? 4। তলত যেহেতুকে 4 পূৰণ কৰিছোঁ, ওপৰতো 4 পূৰণ কৰিব লাগিব। 2 4 গুণে 8। 3ৰ লগত আকৌ 4 পূৰণ কৰিব লাগিব, তেতিয়া 12 পাম। তলত 4 পূৰণ কৰিছোঁ, ওপৰতো 4 পূৰণ কৰিব লাগিব। 1 4 গুণ 4। তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা, তাতে 2 নম্বৰ অংকখিনি দি থোৱা আছিলে। আৰু লসাগু গসাগু যদি কিবা কনফিউজন আছে তেনেহ'লে তোমালোকে 6 নম্বৰৰ পাঠৰ ভিডিঅ'কেইটা চাবা। নেক্সট 4ৰ লগত কি পূৰণ কৰিব লাগিব? 3। তলত 3 পূৰণ কৰিছোঁ, ওপৰতো 3 পূৰণ কৰিম। ওপৰত 3 আছে, 3ৰ লগতে 3 পূৰণ কৰিব লাগিব। 3 3 গুণে 9। এতিয়া আমাক কৈছে যে অধঃক্ৰমত সজোৱা, ডাঙৰৰ পৰা সৰুলৈ। তো যিহেতুকে হৰকেইটা একেই হৈ গ'ল, ওপৰৰ সংখ্যাকেইটা চোৱা 8 4 9। এতিয়া চবত থাকি ডাঙৰ সংখ্যা কোনটো? 9। তাৰপিছত 8, তাৰপিছত 4। তো 9 আমি কোনটো ভগ্নাংশত পাইছিলোঁ? 4 ভাগৰ 3। তো এতেকে কি হৈ যাব? 4 ভাগৰ 3। যিহেতুকে অধঃক্ৰম বুলি কৈছে, গতিকে চিনটো এবাৰ এনেদৰে হ'ব। 4 ভাগৰ 3 গ্ৰেটাৰ দেন 12 ভাগৰ 8। 12 ভাগৰ 8ৰ আমি কি পাইছিলোঁ? 3 ভাগৰ 2। এইটো আমি নিজে বনাই লোৱা মানে ভগ্নাংশ হয়। সেইকেইটা আমি নিজে বনাই লোৱা ভগ্নাংশ হয় লসাগু উলিয়াই। গতিকে আমি প্ৰশ্নত থকা ভগ্নাংশকেইটা লিখিম। নেক্সট হ'ব 12 ভাগৰ 8। 12 ভাগৰ 8ৰ ভগ্নাংশটো কোনটো হয়? 3 ভাগৰ 2। তো 3 ভাগৰ 2 গ্ৰেটাৰ দেন 3 ভাগৰ 1। 3 ভাগৰ 1, কাৰণ 12 ভাগৰ 4 একেবাৰে সৰু হয়। তাৰ ভগ্নাংশ কোনটো হয়? 3 ভাগৰ 1। আৰু এইকেইটা সমতুল্য ভগ্নাংশ হয় আচলতে, কাৰণ ওপৰতলৈ যিহেতুকে আমি সমান সংখ্যা দি পূৰণ কৰি দিছোঁ। তো এইটোৱে হৈছে প্ৰথম আনসাৰটো। 2 নম্বৰটো চোৱা। নেক্সট ভগ্নাংশকেইটা আছে এইকেইটা। তলৰ সংখ্যাকেইটাৰ লসাগু উলিয়াম। 3 6 আৰু 9ৰ লসাগু। 3 6 আৰু 9ৰ লসাগু কিমান হ'ব উলিয়াব লাগিব? 3 6 9। গোটেইকেইটাকে 3য়ে হৰণ যায়। 3 1 গুণ 3, 3 2 গুণে 6, 3 3 গুণ 9। এতিয়া 1 2 3 ইহঁতকেইটাক আৰু এটা সংখ্যাই হৰণ নাযায়, বা যিকোনো দুটাকো হৰণ নাযায়। তো এনে ক্ষেত্ৰত আমি কি কৰিম? পূৰণ কৰি দিম। 3 1 গুণ 3, 3 2 গুণে 6, 6 3 গুণে 18। তো আমি লসাগু পালোঁ 18 পালোঁ। এতিয়া তলৰ গোটেইকেইটা সংখ্যা আমি কি কৰি দিম? লসাগু কৰি দিম। 3 ভাগৰ 2 সমান কাষত লিখি ল'ম তলত 18। যিহেতুকে মোৰ তলত জেগা নাই বেছি, সেইকাৰণে মই কাষতে লিখি দিছোঁ। 6 ভাগৰ 1 তোমালোকে তলে পাতিবা, তলত লিখি দিম 18। নেক্সট 9 ভাগৰ 7 তলত লিখিম 18। লিখি ল'লোঁ ভগ্নাংশকেইটা। এতিয়া 3ৰ লগত কি পূৰণ কৰিলে আমি 18 পাম? 6। 3 6 গুণে 18। নেক্সট ওপৰতো 6 পূৰণ কৰি দিম। 2 6 গুণে 12। 6ৰ লগত কি পূৰণ কৰিলে 18 হ'ব? 3। 6 পূৰণ 3। ওপৰতো 3 পূৰণ কৰি দিম। 1 3 গুণে 3। 9 লগত কি পূৰণ কৰিলে আমি 18 পাম? 2। 9 2 গুণে 18। তলত 2 পূৰণ কৰিছোঁ, ওপৰতো 2 পূৰণ কৰি দিম। 7 2 গুণে 14। তো এতিয়া চোৱা, তলৰ গোটেইকেইটা হৰকেইটা আমি একেই পালোঁ, 18 18 18। আৰু ওপৰৰ সংখ্যাকেইটা চোৱা, 12 3 আৰু 14 আছে। তো চবত থাকি ডাঙৰ ভগ্নাংশ কোনটো হ'ব? 9 ভাগৰ 7, কাৰণ আমি ইয়াত কি পাইছোঁ? 18 ভাগৰ 14 পাইছোঁ। তো এতেকে 9 ভাগৰ 7 গ্ৰেটাৰ দেন, নেক্সট ডাঙৰ ভগ্নাংশ এইটো 18 ভাগৰ 12। 14 থাকি সৰু সংখ্যা 12 আছে। আৰু ইয়াৰ সমতুল্য ভগ্নাংশটো আমি কি পাইছিলোঁ? 3 ভাগৰ 2।
3/2 গ্ৰেটাৰ দেন 18/3 18/3 লাষ্টত কি হ'ব লাষ্টত হ'ব আৰু 18/3 সমতুল্য ভগ্নাংশ 6/1 মানে প্ৰশ্নত দিয়া ভগ্নাংশকেইটা আমি লিখিম আৰু এইটোৱে নেক্সট 3টো চোৱা 3 নম্বৰ প্ৰশ্নটো এইটো আছে তলৰ যিকেইটা সংখ্যা আছে সেইকেইটাৰ লসাগু উলিয়াম 5 6 আৰু 7ৰ লসাগু 5 6 আৰু 7ৰ লসাগু 5 6 আৰু 7ৰ লসাগু কি হয় এখিনতে উলিয়াম 5 6 আৰু 7 এতিয়া চোৱা 5 6 আৰু 7 ইহঁতকেইটাক এটা সংখ্যাৰে কেতিয়াও হৰণ নাযায় ইয়াক 5ক 5ৰে যাব 6ক 2ৰে যাব আৰু 7ক অকল 7ৰে যাব তো যিকোনো দুটা সংখ্যাকো নাযায় হৰণ তো এনে ক্ষেত্ৰত আমি কি কৰিম তিনিওটা পূৰণ কৰি দিম এনেকৈ পূৰণ কৰি দিম 6 5 গুণ 30 30 7 গুণে 7 3 গুণ 21 210 পাম আমি তো এই সংখ্যাকেইটাৰ লসাগু কি হ'ব 210 হ'ব এতিয়া তলৰ সংখ্যাকেইটা 210 কৰি পেলাম 5/3 সমান তলত বহিব 210 নেক্সট 6/2 সমান তলত বহিব 210 নেক্সট 7/5 আছে 7/5 তলত বহিব 210 5ৰ লগত কি পূৰণ কৰিলে 210 পাম ইয়াতে চোৱা আমি কি পূৰণ কৰিছিলোঁ 5 পূৰণ 6 পূৰণ 7 তো ইয়াতে 5টো বাদ দি দিয়া বাকি থাকিব কিমান 6 পূৰণ 7 দুইটা পূৰণ কৰি দিয়া 6 7 গুণে 42 দ্যাট মিন্স 5ৰ লগতে 42 পূৰণ কৰিব লাগিব 5 পূৰণ 42 সমান 210 তলত যেতুকে 42 পূৰণ কৰিছো আমি ওপৰটো 42 পূৰণ কৰিব লাগিব 3 পূৰণ 42 3 দুগুণে 6 4 3 গুণে 12 নেক্সট 6 লগত কি পূৰণ কৰিব লাগিব চোৱা এই 6টো ৰাখি থোৱা বাকি দুটা পূৰণ কৰি দিয়া 7 5 গুণে 35 এটো 35 পূৰণ কৰিব লাগিব 6 লগত তলত যেতুকে 35 পূৰণ কৰিছো ওপৰটো 35 পূৰণ কৰিব লাগিব 2 পূৰণ 35 5 দুগুণে 10ৰ 0 হাতে উকলিব 1 3 দুগুণ 6 1 7 নেক্সট 7ৰ লগত কি পূৰণ কৰিব লাগিব চোৱা এফালে 7টো আছে বাকি দুটা পূৰণ কৰি দিয়া 6 পূৰণ 5 6 5 গুণ কিমান হৈ যাব 30 তলত 30 পূৰণ কৰিছো ওপৰটো 30 পূৰণ কৰিব লাগিব 5 পূৰণ 30 5 3 গুণে 15 150 তো ইয়াতে চোৱা 210 210 210 গুটেকিটা একি হৈ গল খালি ওপৰৰ সংখ্যাকিটা আছে ওপৰৰ সংখ্যাকিটা চোৱা 126 70 150 তো ডাঙৰ সংখ্যা হৈছে 150 তো 150 পা ভগ্নাংশ কোনটো 7/5 এতেকে 7/5 গ্ৰেটাৰ দেন 126 তো নেক্সট আছে 5/3 গ্ৰেটাৰ দেন 6/2 কাৰণ 6/2 টো ভগ্নাংশটো একেবাৰে সৰু 210/70 তো 6/2 এটো বুজি পালা নেক্সট তো চোৱা এটো হৈছে 4 নম্বৰ অংক 4 নম্বৰ অংককিটাত চোৱা কি আছে 4 নম্বৰ ভগ্নাংশকিটা একিটা 4 নম্বৰ ভগ্নাংশকিটা 2 3 5 আছে হৰকিটা তো একিটা আমি লসাগু উলিয়াম এতিয়া 2 3 আৰু 5ৰ লসাগু 2 3 আৰু 5ৰ লসাগু এই গুটেকিটা সংখ্যাক এটা সংখ্যাই হৰণ নাযায় 2 3 5ক এটা সংখ্যাই হৰণ নাযায় গতিকে গুটেকিটা পূৰণ কৰিব লাগিব 5 দুগুণে 10 10 3 গুণে 30 বা 5 3 গুণ 15 15 দুগুণে 30 আমি লসাগু পালো 30 তো তলৰ সংখ্যাকিটা এতিয়া আমি কি বনাব লাগিব 30 বনাব লাগিব 2/1 সমান তলত হ'ব 30 নেক্সট 3/1 তলত হ'ব 30 এখিনতে কাখতে পাতি দিও 5/1 তোমালোকে তলত তলে পাতিবা 5/1 সমান তলত হৈ যাব 30 2 লগত কি পূৰণ কৰিব লাগিব 30 পাবলে 15 কাৰণ 2টো আছে 3 5 গুণে 15 তলত 15 পূৰণ কৰিছো ওপৰটো 15 পূৰণ কৰিম 1 15 গুণ 15 3 লগত কি পূৰণ কৰিব লাগিব 10 3 10 গুণে 30 তলত 10 পূৰণ কৰিছো ওপৰটো 10 পূৰণ কৰিম 1 10 গুণে 10 5ৰ লগত কি পূৰণ কৰিব লাগিব 6 5 6 গুণে 30 তো ওপৰটো 6 পূৰণ কৰি দিয়া 1 6 গুণে 6 এতিয়া চোৱা 30/15 30/10 30/6 ইয়াতে গুটেকিটা হৰকিটা একি হৈ গল গতিকে কোনকিটা ডাঙৰ আমি ডাইৰেক্ট চাব পাৰিম 30/15 টো আটাইতকৈ ডাঙৰ সংখ্যা গতিকে 15 পৰা ভগ্নাংশটো কোনটো হয় 2/1 টো এতেকে তোমালোকে এবোৰ সব তলে তলে পাতিবা 2/1 টো ডাঙৰ গ্ৰেটাৰ দেন 30/10 30/10 টো হৈছে তাৰ পিছত ডাঙৰ সংখ্যা নেক্সট হ'ব 3/1 তাৰ পিছত সৰু একেবাৰে সৰু হৈছে 30/6 আৰু ইয়াৰ ভগ্নাংশটো হৈছে 5/1 বুজি পালা তো আশা কৰো তোমালোকে বুজি পাইছা চাগে আজি ভিডিওটো মই ইয়াতে সামৰিছো পুনৰ আহিম ইয়াৰ পিছৰ অংকখিনি লৈ পেলাই ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিওটোৰ পৰা যদি উপকৃত হ'ম বুলি ভাবে তেনেহলে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিওৰ নটিফিকেশন আপোনালোকে সকলোতকৈ সোনকালে পায় পুনৰ লগ পাম এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ